Hello friends, ভালে আছে নিশ্চয় Welcome again to our channel. Friends, আপোনালোকে জানে নে নাই মই নাজানো কিন্তু হয়তো বহুতে জানিবও পাৰে যে আমাৰ যিখন বাস্তৱৰ আন্ধাৰ জগত যাক কোৱা হয় আন্ডাৰৱৰ্ল্ড তেনেকুৱা এখন আন্ধাৰ জগত ইণ্টাৰনেটৰ জগততো আছে যাক কোৱা হয় ডাৰ্কনেট আৰু এই ইণ্টাৰনেটৰ যিখন আন্ধাৰ জগত সেই আন্ধাৰ জগতখনত চলি আছে বহুতো ভয়ংকৰ কাৰুকাৰ্য এই ইণ্টাৰনেটৰ এই আন্ধাৰ জগতখনৰ কাৰুকাৰ্যৰ বিষয়ে জানিলে আপোনাৰ চকু কপালত উঠিব কিন্তু তাতকৈ ভয়ংকৰ কথাটো হ'ল যে এই আন্ধাৰ জগতখনৰ লগত হয়তো আপুনি আৰু মই জড়িত থাকিব পাৰোঁ কেনেকৈ কাৰণ ইণ্টাৰনেটৰ এই আন্ধাৰ জগতখনত চলি আছে আপোনাৰ আৰু মোৰ ব্যক্তিগত তথ্যবিলাকৰ কোটি টকাৰ এখন ৰমৰমীয়া ব্যৱসায় আপুনি শুনি আচৰিত হ'ব যে আমাৰ যিবিলাক ব্যক্তিগত তথ্য সেই ব্যক্তিগত তথ্যবিলাকৰ কোটি টকাৰ ব্যৱসায় এই আন্ধাৰ জগতখনত এই ইণ্টাৰনেটৰ আন্ধাৰ জগতখনত আজিও চলি আছে কিন্তু কেনেকৈ তাক জানিবলৈ আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ' স্বাভাৱিকতে আপোনাৰ মনলৈ চাগে এটা প্ৰশ্ন আহিছে যে আপোনাৰ মোৰ নিচিনা অৰ্ডিনেৰী মানুহবিলাকৰ ব্যক্তিগত তথ্যবোৰ কোনোবাই কিয় কিনিব কিন্তু আপুনি ভবাৰ দৰে কথা সঁচা নহয় যে আপোনাৰ আৰু আমাৰ যিবিলাক ব্যক্তিগত তথ্য সেই ব্যক্তিগত তথ্যবিলাক কোটি টকাৰ ঘৰত কিনা বেচা চলি আছে এনেই চাবলৈ গ'লে আপোনাৰ আৰু মোৰ ব্যক্তিগত তথ্যবিলাকৰ কোনো ভেলু নাই কিন্তু কথাটো তেনেকুৱা নহয় কোনোবাই কোটি ঘৰত টকা দি আৱৰ্জনাটো নিকিনে কোটি টকাৰ ব্যৱসায় চলি আছে যেতিয়া নিশ্চয় আপোনাৰ আৰু আমি অৰ্ডিনেৰী বুলি ভবা এই তথ্যবিলাকৰ নিশ্চয় এটা মূল্য আছে কিন্তু কেনেকুৱা মূল্য আছে আপোনাৰ মোৰ আৱৰ্জনা বুলি ভবা ব্যক্তিগত তথ্যবিলাক ইণ্টাৰনেটৰ এই যিখন আন্ধাৰ জগতৰ কথা কৈছোঁ মই সেই আন্ধাৰ জগতখনত চাইবাৰ এটেক কৰাৰ বাবেও ব্যৱহাৰ কৰিব পাৰে হয়তো কোনোবা হেকাৰ্ছবিলাকে ব্যৱহাৰ কৰিব পাৰে বা অন্যান্য যিবিলাক তথ্য বিশ্লেষণকাৰী সংস্থা আছে সেই তথ্য বিশ্লেষণকাৰী সংস্থাবিলাকেও তেওঁলোকৰ প্ৰতিপক্ষ কোম্পানীৰ বা তেওঁলোকৰ শত্ৰু কোম্পানীৰ গ্ৰাহকৰ বিষয়ে গোপন তথ্যসমূহ জানিবৰ বাবে আৰু সেইমতে প্লেন প্ৰস্তুত কৰিবৰ বাবেও এই তথ্যসমূহ কিনি ল'ব পাৰে কেতিয়াবা আকৌ যিবিলাক বিখ্যাত লোক আছে সেই তেওঁলোকৰ ব্যক্তিগত তথ্যসমূহ চুৰি কৰি নি কোনো ব্লেকমেইলিং কৰাৰ কামতো ব্যৱহাৰ কৰিব পাৰে অথবা কোনো ইলিগেল কামত ব্যৱহাৰ কৰিব পাৰে এতিয়া আচল কথাটো হ'ল যে আমাৰ ব্যক্তিগত তথ্যবিলাক তেওঁলোকে পাই ক'ত ঠিকে ভাবিছে আপুনি যে এই আমাৰ নিজৰ যিবিলাক তথ্য যিবিলাক আমাৰ ব্যক্তিগত তথ্য সেই ব্যক্তিগত তথ্যবিলাকতো আমি নিজে নিদিওঁ আমিতো নিজৰে তেওঁলোকক দান নকৰোঁ তেনেহ'লে পাই ক'ত কিন্তু এফালৰ পৰা চাবলৈ গ'লে কথাটো প্ৰকৃততে সত্য যে এই তথ্যসমূহ আমাৰ ব্যক্তিগত জীৱনৰ লগত জড়িত আমাৰ তথ্যসমূহ আমি তেওঁলোকক নিজেই প্ৰদান কৰিছোঁ কথাটো হ'ল এনেকুৱা যে আমি যেতিয়া কোনো ছ'চিয়েল মিডিয়াত আমাৰ নিজৰ এটা একাউণ্ট খোলাৰ সময়ত আমাৰ নাম মোবাইল নম্বৰ ইমেইল আদি এইবিলাকতো দিবলগীয়া হয় এই কথা আপোনালোকে জানেই বা আমি কোনোবা ইমেইল একাউণ্ট এটা খুলিছোঁ আমাৰ ইমেইল একাউণ্ট এটা খোলোতেও আমাৰ ব্যক্তিগত তথ্যসমূহ দিবলগীয়া হয় তেতিয়া এটা কথাটো হ'ল কি যে এই তথ্যসমূহ যায় ক'লৈ টেকনিকেলি চাবলৈ গ'লে এই তথ্যসমূহ ইণ্টাৰনেটৰ ছাৰ্ভাৰত জমা হৈ থাকে কিন্তু এই ছাৰ্ভাৰবিলাক ইমান শক্তিশালী নহয় যে হেকাৰবিলাকে তাৰ পৰা তথ্যসমূহ চুৰি কৰি লৈ যাব নোৱাৰে হেকাৰ্ছবিলাকে অতি সহজেই এই ছাৰ্ভাৰবিলাকৰ পৰা আমাৰ তথ্যসমূহ চুৰি কৰি নিব পাৰে আৰু সেই চুৰি কৰি নিয়া তথ্য তেওঁলোকে বিভিন্ন ইলিগেল কামত ব্যৱহাৰ কৰিব পাৰে আকৌ আমি কেতিয়াবা কোনো এটা এপ্লিকেশ্যন মোবাইলত যেতিয়া আমি ইনষ্টল কৰিম ইনষ্টল কৰাৰ সময়ত আমি এলাও বাটনটোত আমি টিপিবলগীয়া হয় এপ এটা ইনষ্টল কৰোঁতে যে আমি যেতিয়া এলাও বাটনটো আমি টিপিছোঁ সেই সময়ত আমি কেতিয়াবা পঢ়ি চাইছোঁনে যে আমি আমাৰ কোনবিলাক তথ্য তেওঁলোকে লৈ যাবলৈ কোনবিলাক তথ্য তেওঁলোকক জানিবলৈ আমি এলাও কৰিছোঁ তেওঁলোকক আমি অনুমতি প্ৰদান কৰিছোঁ কথাটো ওপৰকৈ চাবলৈ গ'লে তেনেই এটা সাধাৰণ কথা কিন্তু এই সাধাৰণ কথাটো এটা মাৰাত্মক ঘটনাৰ সৃষ্টি কৰিব পাৰে কাৰণ আমি এলাও কৰি দিয়াৰ পাছত আমাৰ ব্যক্তিগত যিকোনো তথ্য তেওঁলোকে আমাৰ পৰা লৈ যাব পাৰে অকল ইমানেই নহয় আমাৰ ব্যক্তিগত তথ্যবিলাকো আৰু ক'ত কেনেদৰে কি কামত ব্যৱহাৰ কৰিছে আমি হয়তো নিজেই নাজানো আমি ইণ্টাৰনেট জগতখনত বিচৰণ কৰিবলৈ জানেদৰে যিমান সহজ বুলি ভাবোঁ কিন্তু সিমানেই আছে জটিলতা ইণ্টাৰনেট ইউজাৰ প্ৰত্যেকৰে জীৱনৰ প্ৰতি কেতিয়াবা হয়তো কোনো ভাবুকি আহিব পাৰে যে এই তথ্যৰ বজাৰখন ইমানেই বিশাল যে এটা সাধাৰণ সৰু ভিডিঅ'ত কেইমিনিটমানৰ এটা সৰু ভিডিঅ' গোটেইখিনি ক্লিক কৰিব নোৱাৰে সেয়ে মই মাত্ৰ তাৰ ভিতৰতে দৰকাৰী বুলি ভবা কেইটামান কথা আপোনালোকলৈ লৈ আহিছোঁ আজিলৈ ইমানেই পুনৰ মোৰ পৰৱৰ্তী ভিডিঅ'ত আপোনালোক সকলোকে এনেদৰে লগ পোৱাৰ আশাৰে ধন্যবাদ জনালোঁ